নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজি গণিত বিষয়ৰ এটি আমি উল্লেখযোগ্য পাঠ গড় কেনেকৈ উলিওৱা হয় তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াত গড় উলিওৱাৰ বাবে আমি কেইটামান এক্সাম্পল আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ৰিকুৱেষ্ট, যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক, আমি দিয়া ভিডিঅ'বিলাক যাতে সোনকালে পায়। প্ৰথম কুৱেশ্যন, 20 জন ছাত্ৰৰ গড় বয়স 20 বছৰ। নতুনকৈ আৰু 2 জন ছাত্ৰ আহিল। আহোঁতে 22 জন ছাত্ৰৰ গড় বয়স 22 হ'ল। নতুন ছাত্ৰ দুজনৰ গড় বয়স কিমান উলিওৱা। প্ৰশ্নটো দিছে 20 জন ছাত্ৰৰ গড় বয়স 20 বছৰ, নতুনকৈ আৰু 2 জন ছাত্ৰ আহিল। আহোঁতে 22 জন ছাত্ৰ হ'ল, 22 জন ছাত্ৰৰ গড় বয়স 22। তেন্তে নতুন ছাত্ৰজনৰ গড় বয়স উলিওৱা। উত্তৰ, ইয়াতে আমি প্ৰথমতে পাইছোঁ যে 20 জন ছাত্ৰৰ গড় বয়স 20 বছৰ, গতিকে মুঠ 20 জন ছাত্ৰৰ বয়স কিমান হ'ব? 20 পূৰণ 20 হ'ব, তাৰমানে 20 জনৰ 20 বছৰকৈ কিমান হ'ব? 400 বছৰ গোটেইকেইজনৰ টোটেল বছৰ। আকৌ 2 জন ছাত্ৰ আহিলে, 20ৰ লগত 2 হ'ল 22 ছাত্ৰৰ বয়স 22, মানে 22 জন ছাত্ৰৰ বয়স 22 বছৰ। এটাকে ঠিক 20 জনৰ দৰে এইটো সৰ্বমুঠ বয়স কিমান হ'ব? 484 বছৰ, 484 বছৰ। এতেকে নতুনকৈ অহা 2 জন ছাত্ৰৰ বয়সটো 22 জন ছাত্ৰৰ যিটো টোটেল বয়স তাৰ পৰা 20 জন ছাত্ৰৰ টোটেল বয়সটো বিয়োগ কৰি দিলে সেই ল'ৰা দুজন, নতুনকৈ অহা ল'ৰা দুজনৰ বয়সটো আমি পাই যাম। ইয়াতে আমাৰ 22 জন ছাত্ৰৰ বয়সটো হৈছিলে 484 বছৰ আৰু আগৰ 20 জন ছাত্ৰৰ গড় বয়স 20কে হৈ টোটেল বয়স আছিলে 400 সমান 484ৰ পৰা 400 বিয়োগ কৰিলে 84 বছৰ। গতিকে এতিয়া 2 জন ছাত্ৰৰ বয়স 84 ডিভাইডেড বাই 2 সমান 42 বছৰ। নিশ্চয় বুজি পাইছে। নেক্সট কুৱেশ্যন দিছে, 5 জন পৰীক্ষাৰ্থীৰ গণিত বিষয়ত পোৱা মাৰ্কবোৰ হ'ল 57, 46, 75, 80 আৰু 68 হ'লে সিহঁতৰ গড় মাৰ্ক কিমান? আহকচোন আমি উত্তৰটো চাওঁ। উত্তৰ, মুঠ পৰীক্ষাৰ্থী 5 জন। সিহঁতে পোৱা মাৰ্কবোৰ হ'ল 57, 46, 75, 80, 68। এতেকে মুঠ মাৰ্কছ 57 যোগ 46 যোগ 75 যোগ 80 যোগ 68 কৰিলে আমি টোটেল মাৰ্কছটো পাম। যোগ কৰিলে টোটেল মাৰ্কছ হ'ব 326। 326 হ'ল 5 জন পৰীক্ষাৰ্থীয়ে পোৱা মুঠ মাৰ্ক। এতিয়া গড় মাৰ্ক উলিয়াব লাগিলে মুঠ মাৰ্কক পৰীক্ষাৰ্থীৰে হৰণ কৰিলে গড়টো ওলাই যাব। এতিয়া মুঠ মাৰ্ক হ'ল 326 ডিভাইডেড বাই 5 সমান 65.2। এতেকে গড় মাৰ্ক 65.2।